নমস্কাৰ বন্ধু বান্ধৱীসকল মই মানে পাৰো সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ বহুতে মোক কৈ থাকে যে ফাৰ্মৰ ভিডিঅ' লাগে সো আজিৰ ভিডিঅ'টো আমাৰ গাহৰি ফাৰ্মৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলো আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বহুতখিনি কুৱেশ্যনৰ এনসাৰ এই ভিডিঅ'টোৰ যোগেদি দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজৰ পৰা কুৱেশ্যন আহিছিল যে আমিও হাঁহ পুহিব বিচাৰো কিন্তু মানে অৰ্ডাৰ কৰিব পৰা নাই কেনেকৈ অৰ্ডাৰ কৰিম সেকেন্ড কুৱেশ্যন হল সৰুতে হাঁহখিনি কি ভিটামিন খুৱাব লাগে আৰু 3 নম্বৰ কুৱেশ্যনটো হল পুখুৰী নোহোৱাকৈ হাঁহ পালন কৰিব পাৰিনে তো এইবোৰ আৰু কুৱেশ্যনবোৰ তো এই কুৱেশ্যনবোৰৰ এনসাৰখিনি এই ভিডিঅ'টোৰ দ্বাৰা দিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব তো বলক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ যেহেতু আজিৰ এই ভিডিঅ'টো মানে ফাৰ্মৰ পৰা আৰম্ভ কৰিলোঁ সব ফাৰ্মখন এবাৰ দুখাই দিওঁ আজিও এইখনে আৰু ফাৰ্মৰ অৱস্থা চাওক একদম মানে অৱস্থা বেয়া হৈ আছে বৰ্তমান ফাৰ্মৰ অৱস্থা আৰু এইফালে চাওক এইফালে আছে আৰু এইটো আৰু এই দুই দিনতে মানে এইটো পোৱালি দিব আৰু এইটো তাৰপিছত এইটো এটা আছে এইটো অলপমান কেইদিনমান লাগিব আৰু এইটো 10-20 দিন মানে এইটো কিনো দুখাম আৰু ফাৰ্মখন আৰু চিম্পলকৈ তো এইটো ভিতৰত ইমান এটা দুখাই নাথাকোঁ বাৰু গাহৰি ফাৰ্মখনৰ বিষয়ে যেতিয়া মানে এই দুটা গাহৰি মানে যেতিয়া পোৱালি দিয়ে তেতিয়া ভালকৈ দুখাবলৈ চেষ্টা কৰিম আৰু আজি এইটো ভিডিঅ'ত গাহৰিৰ বিষয়ে ইমান এটা নুদুখাওঁ বলক এতিয়া ঘৰলৈ যাওঁ ঘৰত যাই হাঁহৰ যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনিৰ এনসাৰ এইটো ভিডিঅ'ৰ দ্বাৰা দিবলৈ চেষ্টা কৰোঁ আৰু গাইছ এইটো যে মই টুপি পিন্ধিছোঁ দেখিছে নহয় এইটো মানে কি কাৰণে পিন্ধিছোঁ তো গম পাইছে আগৰ ভিডিঅ'টো কেনেকুৱাকৈ চলি কৰিছোঁ দেখিছে নহয় এইটো চাওক নাই মানে চলি মানে অলপ চলপ আছে আৰু মানে বেয়া লাগে ন তাৰ কাৰণে সেইটো টুপিটো পিন্ধিছোঁ আৰু বহুত বেছি যেহেতু গৰম একদম চুলিটো মানে টাকলা কৰি দিছোঁ আৰু তো এতিয়া সেইটো পিন্ধি ইয়াতে থাকিব লাগে মানে বেয়া লাগে আৰু এইটো মানে নহ'লে আৰু তাৰ কাৰণে এইটো লগাই লৈছোঁ এই গৰমত ষ্টাইল কৰিনো হ'ব কি তাৰ কাৰণে মাৰি দিছোঁ আৰু এইটো টাকলাকে দিয়ক আৰু উপায় নাই আৰু দিয়ক এতিয়া ঘৰলৈ যাওঁ ঘৰত যাই বাকী কামখিনি কৰোঁ আৰু দিয়ক এতিয়া বলক ঘৰলৈ যাওঁ চলো আৰু আহি পালোঁ বাৰীৰ পৰা ঘৰত আৰু এতিয়া সৰু হাঁহখিনি এতিয়ালৈকে কিমান দিন হ'ল আৰু এতিয়ালৈকে কিমানখিনি খৰচ গ'ল সেইখিনি দেখুৱাবলৈ আৰু এইফালে আছে এইখন হ'ল লিষ্টখন আৰু চাওক ইয়াতে আনিছোঁ হাঁহ পোৱালি আনিছিলোঁ 4/6/2025 তাৰিখে আনিছিলোঁ আৰু আজি হ'ল এইফালে চাওক 13 জুন আৰু এইখিনি অনা হৈছিল আকৌ দানা আনিছিলোঁ 11 তাৰিখে দানা আনিছিলোঁ 5 কেজি 4 টকাকৈ 300 টকা আৰু প্লাষ্টিক অনা হৈছিল 1.5 কেজি 200 টকা আৰু এই প্লাষ্টিকখিনি কিয় আনিছোঁ আজিৰ এই ভিডিঅ'টোত গম পাব এতিয়ালৈকে যদি চাব যাওঁ মানে কিমানখিনি খৰচ হ'ল এতিয়ালৈকে যদি খৰচ হ'ল চাব যাওঁ তেনেহ'লে 3,505 টকা বৰ্তমানলৈকে খৰচ হ'ল এইফালে এইখিনি যদি গোটেইখিনি যদি হিচাপ কৰোঁ তেনেহ'লে এইফালে হিচাপ হৈছে 3,505 টকা বৰ্তমানলৈকে খৰচ গ'ল লাহে লাহে আৰু খৰচ হৈ যাব বাৰু কিন্তু গোটেই হিচাপখিনি ইয়াতে ৰাখিম আৰু যেতিয়া হাঁহখিনি বিক্ৰী কৰোঁ তাৰপিছত দুখাম বাৰু কিমানখিনি প্ৰফিট হয় আৰু কিমানখিনি মানে খৰচ হয় হাঁহখিনিত আৰু গাইছ বৰ্তমান হাঁহৰ কাৰণে দানা ৰেডি কৰি আছোঁ ইফালে এনেকৈ দানাখিনি ইয়াতে বটলটোত ভৰাই আছোঁ ইফালে দানা ভৰাই দিওঁ ইফালে সোমাই যায় এনেকৈ পানীৰ বটলটো এনেকৈ দিলে হ'ল চাওক পানী দিয়া হৈ গ'ল আৰু এতিয়া দিম দানা এইখন চাবা হা আহি যা যেতিয়া এইফালে থালৰ দানাখিনি শেষ পাই যায় তেতিয়া এই বটলটো এনেকৈ ঘূৰালে হ'ল দানা ওলাই আহে এই যে আমাৰ এই সৰু হাঁহখিনি আনিছিলোঁ 4 তাৰিখে আৰু আজি হ'ল 13 তাৰিখ এই হাঁহখিনি 9 দিনে হৈ গ'ল আৰু এইফালে চাওক বহুতখিনি ডাঙৰ হ'ল যেতিয়া সৰু আছিল তেতিয়া এনেকুৱাকৈ দানা খোৱাই নাছিল আৰু এতিয়া যিহেতু বহুতখিনি ডাঙৰ হ'ল এতিয়া চাওক কেনেকুৱাকৈ দানা খাই আছে যেহেতু এই হাঁহখিনি বহুতখিনি ডাঙৰে হৈ গ'ল প্ৰায় 10 দিনেই হৈ গ'ল আৰু তো এই হাঁহখিনিক এতিয়া অকল দানা নোখোৱাওঁ এতিয়া ভাতৰ লগত দানা মিক্স কৰি তেনেকুৱাকৈ খোৱা হয় কিন্তু এতিয়া যিহেতু ভাত নাই তো ইয়াত এতিয়া অকল দানাকে দিয়া হৈছে আৰু এনে ভাত থাকিলে ভাত আৰু দানা মিক্স কৰি দিয়া হয় আৰু দিয়ক আগতে ইহঁতৰ খোৱা হোৱাৰ পিছত পুখুৰী নোহোৱাকৈ কেনেকৈ ইহঁতক গা ধোৱা দেখা পাব চাই থাকক আৰু গাইছ অলপ সময় হাঁহখিনি খাব দিয়াৰ পিছত হাঁহখিনিৰ খোৱা হৈ গ'ল এইফালে চাওক বৰ্তমান এনেকৈ ইয়াতে ৰেষ্ট লৈছে আৰু এতিয়া এই হাঁহখিনিক গা ধুৱাব লাগে গা ধোৱাৰ ব্যৱস্থাটো এই ইয়াতে কৰিব লাগিব যেহেতু মানে হাঁহখিনি সৰি আছে তো ৰুমৰ পৰা বাহিৰত ওলাব দিয়া হোৱাই নাই আৰু কেইদিনমান যোৱাৰ পিছতহে ৰুমৰ পৰা বাহিৰত উলিয়াম আৰু বৰ্তমান ইয়াতে এনেকৈ ৰখা হয় আৰু ইয়াতে এতিয়া গা ধুবলৈ দিম পুখুৰী নোহোৱাকৈ হাঁহখিনিক কেনেকৈ গা ধুৱাব ভিডিঅ'টো চাই থাকিলে গম পাব এতিয়া ময়ো হাঁহখিনিক গা ধুৱাব লাগে আৰু সৰু হাঁহখিনিক এনেকুৱাকৈ পাত্ৰতে গা ধুবলৈ দিওঁ ইয়াতে ৰাখি দিলে হ'ল আৰু পানী দিব লাগিব
গৈছে আৰু গাইছ সেইফালে আহি গৈছে পানী দিয়াৰ লগে লগে গমে পাইছে এনেকুৱাকৈ যে সদায় গা ধোৱা হয় না তাৰ কাৰণে গমে পাইছে আৰু এইফালে চাওক আহি গৈছে হাঁহখিনি এইফালে গা ধুই আছে এইফালে পাত্ৰটো যিহেতু সৰু গোটেইখিনিয়ে মানে একেলগে নামি নাযায় 2-3টামান প্ৰথমে গা ধুলে তাৰপিছত সেইখিনি মানে উঠি আহে তাৰপিছত আৰু মানে 2-3টামান আকৌ নামি যায় তেনেকুৱাকৈ মানে মিলিজুলি গা ধুৱে আৰু এইফালে চাওক বৰ্তমান এইফালে আছে দুটা এই দুটা যেতিয়া গা ধোৱা হয় এই দুটা উঠি আহিব তাৰপিছত আৰু 2-3টামান নামি যাব আৰু তেনেকুৱাকৈ গা ধুই আৰু লাহে লাহে যিহেতু ইহঁতে ডাঙৰ হৈ আছে তো এনেকুৱাকৈ ইয়াতে আৰু গা ধুবলৈ দিয়া নহ'ব আৰু আজিৰ পৰা মানে এটা বেলেগ ব্যৱস্থা কৰে তাৰ কাৰণে এটা প্লাষ্টিক অনা হৈছে আৰু সেই প্লাষ্টিকখনেৰে কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব বাৰু বৰ্তমান এনেকৈ গা ধুই আছে আৰু অলপমান পিছতে মানে চেঞ্জ কৰি দিম আৰু এনেকুৱা এই সৰু সৰু হাঁহবিলাকক মানে কি ভিটামিন কি ঔষধ খুৱাইছিলোঁ সেইটো বহুতৰে মানে কোৱেশ্চন আছিল গতিকে সেই ভিটামিন মানে সেই ঔষধটো মানে একেবাৰে এইটো ভিডিঅ'তে দুখাই দিছোঁ এই এনেকুৱা সৰু সৰু হাঁহৰ পোৱালিবোৰক এই দুটা ভিটামিনৰ ঔষধ খোৱা হয় এতিয়া স্ক্ৰীনশ্বট মাৰি ৰাখক কামত দিব এই দুটা গম পালা মই সৰু সৰু হাঁহৰ পোৱালিখিনি কি ভিটামিন আৰু ঔষধ খুৱাইছিলোঁ আপোনালোকে যদি হাঁহ পোৱালি মানে আনিব বিচাৰে তেনেহ'লে এই দুটা বস্তু লৈ আহিব পাৰে আৰু এইফালে চাওক হাঁহখিনি গোটেইখিনিতে গা উঠা হৈ গৈছে তাৰ কাৰণে ইয়াৰ পৰা উঠি কিনে এইফালে যাই অলপমান ৰেষ্ট লৈছে লাহে লাহে যিহেতু এই হাঁহখিনি মানে ডাঙৰ হৈ গৈ আছে তো ইয়াতে আৰু মানে এনেকুৱাকৈ গা ধুবলৈ দিয়া নহ'ব এতিয়া অলপমান বেলেগ ব্যৱস্থা কৰিব লাগে তো সেইটো কৰোঁ বলক আৰু বেলেগ ব্যৱস্থাটো হ'ল ইয়াতে এই গাঁতটোত আৰু এইটো প্লাষ্টিক লৈ অনা হৈছিল 200 টকা দি এইটো দি এতিয়া ইয়াতে কিবা এটা বনাব লাগিব কিন্তু সেই প্লাষ্টিক দি ইয়াতে কিবা এটা বস্তু বনোৱাৰ আগতে প্ৰথমে এই বস্তুটো এনেকুৱাকৈ খেলিব লাগিব যাতে ইয়াৰ পৰা বাহিৰত ওলাই যাব নোৱাৰে তো এতিয়া কৰোঁ বলক আৰু এইফালে চাওক সেইফালে বাউণ্ডাৰী দিয়া হৈ গ'ল এতিয়া এই প্লাষ্টিকটো ইয়াতে এনেকৈ পাৰি দিব লাগে ধুনীয়াকৈ আৰু এইফালে চাওক গোটেই প্লাষ্টিকটো পাৰা হৈ গ'ল এতিয়াৰ পৰা মানে হাঁহখিনিক ইয়াতে গা ধুবলৈ দিয়া হ'ব কিন্তু মানে গোটেই দিনটোৰ কাৰণে ইয়াতে থোৱা নহ'ব জাষ্ট 5 মিনিটমানৰ কাৰণে ইয়াতে গা ধুই আকৌ বেলেগত লৈ যোৱা হ'ব এইফালে পানী আহি গ'ল সেইটো এতিয়া গোটেই এইটো ফুৰাব লাগিব এতিয়া এই যে আৰু এইফালে এনেকৈ গাঁতটো ভৰি গ'ল তো এইটো যিটো বনালোৱে এতিয়া একবাৰ টেষ্ট কৰি চাওঁ বলক এতিয়া হাঁহখিনি লৈ আহোঁ আৰু ইয়াতে গা ধুবলৈ দিওঁ আৰু এইফালে চাওক গোটেইখিনি আনিলোঁ চাওক কি মজা পাইছে এতিয়া এই চাওক পুৰা ডুবি আছে এনেকৈ সদায় ইয়াতে আনিব লাগিব অলপ সময়ৰ কাৰণে গা ধুব দিব লাগিব ইয়াতে চাওক কেনেকুৱা মজা পাইছে যিহেতু বহুত বেছি গৰম ইয়াতে আনি দিয়াৰ কাৰণে চাওক কিমান মজা পাইছে তো ইয়াতে সদায় এনেকৈ আনি দিব লাগিব অলপ সময়ৰ কাৰণে জাষ্ট সদায় এনেকৈ অলপ সময়ৰ কাৰণে গা ধুব আনিব লাগিব ইয়াতে আকৌ লৈ যাব লাগিব জাষ্ট 5 মিনিটমানৰ কাৰণে গা ধুবলৈ দিব লাগিব ইয়াতে ইহঁতৰ এতিয়া হৈ গ'ল এতিয়া ইহঁতক লৈ যাব লাগে আৰু সেই ঘৰটোত তো গাইছ এনেকৈ হাঁহখিনি গা ধুৱাই আকৌ ৰুমত আনি ভৰাই থলোঁ এতিয়া কুৱেশ্যনটো হ'ল যে পুখুৰী নোহোৱাকৈ হাঁহ পালন কৰিব পাৰিনে যদি ক'ব যাওঁ নিশ্চয় পাৰি কিন্তু এনেকুৱাকৈ অলপমান কষ্ট হ'ব বাৰু আৰু যদি পুখুৰী থাকে তো ক'বই নালাগে পুখুৰী থাকিলে বহুত বেছি ভাল আৰু যদি পুখুৰী নাথাকে এনেকৈ অলপমান কষ্ট কৰি পাৰি আৰু ৰাখিব তো সেইটোৱে আৰু পাৰি এতিয়া আৰু এটা কুৱেশ্যন হ'ল যে আমিও হাঁহৰ ফাৰ্ম কৰিব বিচাৰোঁ কিন্তু মানে অৰ্ডাৰ কৰিব পৰা নাই কেনেকৈ অৰ্ডাৰ কৰিম চাওক মই এই যিটো চালান আনিছোঁ মানে যিটো সৰুৱে আছে এই চালানটো মই আনিছিলোঁ শালমাৰাৰ পৰা মানে বেলেগক আনিব দিছিলোঁ তাৰপিছত মই আৰু এটা কণ্টেক্ট কৰিছিলোঁ সেইটো হ'ল অভয়াপুৰীত মানে চাব গ'লে বহুত ঠাইতে এনেকুৱা হাঁহ পোৱা যায় কণ্টেক্ট কৰিলে যদি কোনোবাই পুহিব বিচাৰি আছে তেনেহ'লে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাবা আৰু মই তেতিয়া তেনেকুৱা সৰু হাঁহৰ ফাৰ্মত গৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু তেতিয়া আপোনালোকৰ লাভ হ'ব আৰু লগতে মোৰো লাভ হ'ব তো আপোনালোকে যদি পুহিব বিচাৰে তেনেহ'লে এইটো ভিডিঅ'ত এতিয়াই কমেণ্ট কৰি জনোৱা কিন্তু ৰ'ব যদি আপোনালোকে মানে পুহিব বিচাৰে সেইটোতো কমেণ্ট কৰিবে লগতে আপোনাৰ মানে ঘৰটো ক'ত সেইটোও কমেণ্ট কৰি জনাবা তেতিয়া মানে আপোনাৰ যদি ওচৰতে মানে ফাৰ্মখন থাকে মই তেতিয়া ক'ব পাৰিম যে আপোনাৰ ওচৰতে মানে ফাৰ্মখন আছে তেতিয়া তাৰ পৰা আপোনালোকে লৈ আনিব পাৰে আৰু তেতিয়া আপোনালোকে বহুতখিনি কমতে পাই যাবা আৰু গাইছ আজি হ'ল নেক্সট ডে আৰু বৰ্তমান কৰি আছোঁ কাম তাৰ কাৰণে একদম খামি জামি অৱস্থা বেয়া আৰু কাম মানে এইফালে যিখন মানে হাঁহৰ ফাৰ্ম বনোৱা হৈছিল এনেকুৱাকৈ এইটো এটা বাউণ্ডাৰী দিয়া হৈছিল তাৰপিছত এনেকুৱাকৈ মানে এইটো বাউণ্ডাৰী দিয়া হৈছিল আৰু ইয়াৰ এইখিনি মানে গোটেই জংঘল হৈ আছে এইফালে চাওক কিমান জংঘল তাৰ কাৰণে মানে এই জংঘলবোৰে চাফা কৰি আছোঁ কিন্তু মানে মই আগতে মানে এইফালে চাইডে এনেকুৱাকৈ মানে চাফা কৰিছিলোঁ কিন্তু সেই চাইডে হাঁহখিনি ঘূৰি থাকে এই জংঘলত মানে হাঁহখিনি নোসোমায় তাৰ কাৰণে আজিও চাফা কৰি আছোঁ এই যিমানখিনি পাৰোঁ এই জংঘলখিনি চাফা কৰি আছোঁ কাটি একদম সৰু ইফালে এইখিনি কাটিলোঁ আৰু এনেকুৱাকৈ কাটি আছোঁ গোটেইখিনি যিহেতু লাহে লাহে মানে সৰুখিনি ডাঙৰ হৈ আছে তো মানে সৰুখিনিকৈ ইয়াতে আনিব লাগিব আৰু কেইদিনমান পিছতে তাৰ কাৰণে মানে অহল বহল জেগা লাগিব তাৰ কাৰণে এইটো জেগা বনোৱা হৈছে মানে লাহে লাহে বনোৱা হৈ আছে আৰু এই জংঘলবোৰ চৰি আছোঁ আৰু মজাকৈ আৰু এনেকুৱাকৈ এইটো আৰু বৰ্তমান যিহেতু বহুত বেছি ৰ'দ দিছে যিহেতু বহুত বেছি গৰম তো দিনত মানে হাঁহখিনি ইয়াতে নাথাকে ৰাতিপুৱাৰ ভাগত মানে এইবোৰ এনেকুৱাকৈ ঘূৰি বেড়ায় আৰু বৰ্তমান এইফালে এই ইয়াতে আছে হাঁহখিনি এইফালে ৰাতিপুৱাৰ ভাগত বাৰু ইফালে থাকে আৰু দুপৰীয়াৰ ভাগত এইফালে থাকে এইফালে চাওক এইফালে গৈ আছে
আৰু দুপৰীয়াৰ ভাগত মানে ইয়াতে থাকে আৰু মজা ঠাণ্ডা জাগা ইয়াতে থাকে আৰু এইফালে দমকলৰ পানী আহি থাকে তো ইয়াতে হাঁহবোৰে গাঁঠি মানে ইয়াতে আৰু খায় আৰু ইয়াতে আৰু গাইছ এইফালে চাওক বতৰটো অলপ ঠাণ্ডা হোৱাৰ কাৰণে সেইফালে হাঁহখিনি ওলাই আহিল আৰু এইফালে ঘূৰি আছে চাওক এনেকৈ ডাঙৰখিনি বাৰু ইয়াতে বাৰু ঘূৰি খাই থাকিব এতিয়া বলক সৰুখিনিৰ কাৰণে দানা পানী ৰেডি কৰি সিহঁতক খাবলৈ দিওঁ বলক এইফালে ভাত ৰেডি আৰু এইফালে এতিয়া দিম দানা দানা আৰু এটা দিব লাগিব বস্তু আৰু অলপমান ইফালে মাকৈ গুড়া দিওঁ ইফালে মাকৈ গুড়া এতিয়া মিক্স কৰিলে হ'ল আৰু এতিয়া অলপমান পানী দি এতিয়া অলপ পানী দিয়াৰ পাছত মিক্স কৰিলে হ'ল আৰু এইফালে চাওক হাঁহখিনি দিবলৈ দে এতিয়া খা নহয় এইফালে দিয়া হ'ল একবাৰটি আৰু চাই দে নাম ইয়াৰ পৰা নাম নামিত নাই তাতে থাক নাম এইফালে চাওক কেনেকৈ খাই আছে একচৰীয়া বনালোঁ একেবাৰে শেষ লগালগ চাওক এইফালে এনেকৈ দানা খোৱা হৈ গ'ল আৰু এতিয়া দিম এইফালে পানী আৰু এইফালে এইটো চাইডে দিয়া একচৰীয়া দানা বনালোঁ আৰু এইফালে চাওক একদম কমেই হৈ গ'ল খায়ে আছে এতিয়া মানে একচৰীয়া কমেই হৈ গৈছে সিহঁতৰ কাৰণে এতিয়া লাহে লাহে আৰু ডাঙৰ হৈয়ে আছে আৰু লাহে লাহে মানে বহুত বেছি খাব এতিয়াতো মাত্ৰ একচৰীয়া খাল লাহে লাহে 2 চৰীয়া 3 চৰীয়া মানে এনেকুৱাকৈ বহুত বাঢ়ি যাব আৰু চাওঁ এতিয়া কিমান দূৰলৈ পাৰোঁ দিয়ক আৰু গাইছ এইটো ভিডিঅ' বেছি দীঘল নকৰোঁ এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰিব লৈছোঁ আৰু যদি আপোনালোকৰ হাঁহৰ লগত কিবা যদি কুৱেশ্যন আছে এইটো ভিডিঅ'ৰ কমেণ্টত জনাব পাৰে কি কুৱেশ্যন আৰু লগতে মোৰো যদি কিবা কোৱা যদি ভুল হৈছে বা কিবা যদি দুখত ভুল হৈছে সেইখিনি শুধৰাই দিব বুলি আশা কৰিলোঁ আৰু তেতিয়া মানে মোৰো অলপমান জ্ঞান বাঢ়িব যিহেতু মই এইবাৰ মানে ফাৰ্ষ্ট টাইম কৰি আছোঁ হাঁহৰ ফাৰ্ম দিয়ক আৰু এইটো ভিডিঅ' বেছি দীঘলে নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দিয়ক আজিলৈ বাই বাই দিয়ক নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ বাই বাই